ভাবোঁ বিশ্বৰ বুৰঞ্জীখন চাওঁ বাৰম্বাৰ। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা পিঠি, মোৰো সেয়াই হ'ল। মনৰ যত সঞ্চিত গুপুত কথা লুপ্ত হ'ব নেকি, দি যাব মনতেই ব্যথা। বহু চেষ্টা কৰিলোঁ, লিখি যাম, দি যাম ভৱিষ্যতক, কিন্তু কিয় জানো মই আগুৱাব নোৱাৰোঁ। শত বাধা বিপদক নেওচি মই গুঠিব খোজো শব্দৰ মালা। বহু যতনেৰে সংগ্ৰহিছিলোঁ ইতিহাসৰ সকলো সুমধুৰ কাহিনী। কত বীৰ বীৰাংগনাৰ মধুৰ স্মৃতি কঢ়িয়াইছিলোঁ মোৰ ভঁৰাল গৃহত। উজাগৰি নিশা মই প্ৰায়ে উলিয়াই চাওঁ, পঢ়োঁ আৰু নিতেই জমা কৰোঁ ন ন শব্দ। হৃদয়ে বিচাৰে বিবেকৰ সিদ্ধান্ত অনুযায়ী চিৰ সুন্দৰ প্ৰেমময় শব্দেৰে যুগবাৰ্তাৰ ৰহণ সানি, শব্দেৰে পুষ্পমাল্য সমন্বিতে বিজয় মন্ত্ৰ উচ্চাৰি মালাধাৰী গাঁঠি আমাৰ ধৰণী জননীক পিন্ধাবলৈ। কিন্তু হায়, শব্দৰ ভঁৰালৰ জপনাখন মেলি চাই দেখোঁ শূন্যৰে আৱৰি আছে। কি হ'ল, লুপ্ত হ'ব নেকি সকলো? মোৰ ভঁৰালৰ শব্দবোৰ কেনি গ'ল?